এইবোৰ মোৰ ছোৱালী লোকত নহয় বিয়া কৰাইছে বিমানে গতিকে ঘৈণীয়েকক কেনেকৈ সুখত ৰাখে ঘৰ কেনেকৈ চলায় এইবোৰ তেওঁ চিন্তা কৰিব বেলেগে চিন্তা নকৰে নহয় চিন্তা কৰি দিয়া নাই চিন্তা ভয় কৰি কোনোবাই উদ্দেশ্যে আহিব ঘৰৰ সমস্ত চিন্তা নিজৰ মগজু সোমোৱাই লয় মোক কৰিবলৈ একো নাই চৰি উপায় মই উচ্চাসী ইয়ালৈ অহা নাই মোৰ ছোৱালী ইয়ালৈ মোক মাতি পঠিয়াইছে এক মিনিট তেখেতে আপোনাক ইয়ালৈ মাতি পঠিয়াইছে কিয় মাতিছে কিবা সমস্যা আছে ক'ব লাগে না মোক ক'বলৈ পাইছে ইয়াক ক'ব লাগে যেনেকৈ ক'ব তাকে এটা ইয়ালৈ মাতি আনি থাকিব বুজা নাই বুজা এই তোক ডাইৰেক্ট বোলে কথাবিলাক সমাধান নহ'ব বুলি কয় সেইকাৰণে বাপেককে এপইণ্টমেণ্ট মই মোৰ ছোৱালীৰ ঘৰলৈ আহিছোঁ তাত বেলেগৰ চকু ফুৰিবলৈকে কি হ'ল ভাত পাছত খাম আগতে কথাবোৰ কিবা এটা হেষ্ট নেষ্ট হ'ব লাগিব মই সাংঘাতিক ব্যস্ত কিন্তু মনত ৰাখিব মোৰ বন্ধুৰ যাতে নহয় কোনো অনিষ্ট কথাবিলাক ছন্দ মিলাই কৈ কৰি যেন সমস্ত সলসলীয়া মুখস্থ এই চিধা কথা মনত নহয় আহিয়েই জ্যেষ্ঠ চব কৰি দিলে বিনষ্ট এই বন্ধু চন্ধুবোৰক ইমান বেছি কিয় আহিবলগীয়া আহে নাপায় বাহিৰা মানুহক ঘৰৰ ভিতৰৰ কথাত সোমাব দিব নাপায় কি পায় কি নাপায় তাৰ সিদ্ধান্ত মই ল'ম সেই সিদ্ধান্ত আপুনি ল'ব নালাগে আৰু বন্ধুবিলাক মোৰ কাৰণে কি তেওঁ ভালকৈ জানো মোৰ বন্ধুবিলাকক এইখন হ'লে কিমান দূৰে সোমাব দিব লাগে বা দিব নালাগে তাৰ সিদ্ধান্ত মই ল'ম আপোনালোকে ল'ব নালাগে হ'ল তুমি বেয়া কাম কৰিছা বেয়া কথা তাৰমানে তই অকলে অকলে থাকিবলৈকে এইখন ঘৰত বেয়া কথা একেবাৰে বেয়া কথা বেয়া কথা খুব বেয়া কথা নাই নাই এইবোৰ বেয়া কথা বিশ্লেষণবিলাক বন্ধ কৰক এতিয়াৰ পৰা এই মুহূৰ্তৰ পৰা মই কিছুমান বেয়া কথাৰ বিশ্লেষণ আৰম্ভ কৰিম এতিয়া অকণমান কথাতে দেউতাকক কথা কথা কৰি মাতি আনে দেউতাক যে দৌৰি আহে এইবিলাক বেয়া যিবাৰ প্ৰকৃতি মানুহে বিৰাট খায় কোনো চিন্তাৰে ছাপোৰ্ট কৰে এইবিলাক বেয়া ভাল কথা এইটোৱেই যে বিদেশ বিদেশৰ মাজত কিবা এটা লাগিছে স্বাভাৱিক কথা লাগে কাৰ নালাগে চবৰে লাগে আমি নিজে যে সমাধান কৰিলোঁ কিন্তু তাকেই নকৰি দেউতাকক কন্দা কটা কৰি মাতি অনা এইবিলাক মস্ত বেয়া বেয়া পোৱা নাই মোৰ ভালেই লাগিছে যিমান দিন ইচ্ছা হওক যিমান দিন মন যায় ইয়াত থাকক মোৰ আপত্তি নাই কিন্তু এইখনৰ সমস্যাবিলাক মই সমাধান কৰিম উপজাচি ইয়াত কোনো মাথা মাৰিব নালাগে আৰু শুনক যদি প্ৰয়োজন হয় মই নিজে আপোনাৰ কাষলৈ যাম মই বহিম কথা পাতিম আলোচনা কৰিম সিদ্ধান্ত আপুনি উপজাচি মোৰ ঘৰৰ সমস্যাবিলাক নিজৰ মগজুত সোমোৱাই কষ্ট নকৰিব আপুনি নাভাবিব যে আপুনি যে আঙুলি নচুৱাব মই ওপৰত নাচি থাকিম ইমান বাধ্য যোৱাই মই হ'ব নোৱাৰো আবেগ হিচাপেতো মই মোৰ ছোৱালীজনীৰ সুখখিনি বিচাৰিমেই মই মোৰ সংসাৰৰ সুখ বিচাৰিম মোৰ ঘৰখনৰ সুখ বিচাৰিম আৰু সেই ঘৰৰ সুখৰ ফৰ্মুলাটো মই আৱিষ্কাৰ কৰিম কোনেও আৱিষ্কাৰ কৰি দিব নালাগে ভাতকেইটা খাই লওক যিখন মুখেৰে তোমাৰ সমস্ত কথা চাপোৰ্ট কৰি আহিছে সেইখন মুখেৰে খাব এতিয়া নতুনকে এখন বৰ কষ্ট মোক বিচাৰি যাম পাপা পাপা ভাতকেইটা খাই লওক পাপা ল'ৰাটো একা চেকা বুলি সুধিছিলো